What's up my YouTube family? This is Bishop Taylor from Bishop Fitness Freak. আজি মোৰ ভিডিঅ'টো ৱাটাৰৰ ওপৰত হয়। বহুতে আহে যে জিমত আহি কিনে পানী নাখায়, ৱাৰ্ম আপ কৰোঁতে পানী নাখায়। চ' মোৰ ভিডিঅ'টো তাৰে ওপৰতে হয়। আজি মই কম ৱাটাৰ কেনেকৈ খাব লাগে, মেক্ৰছ ব্ৰেকডাউন কৰিম এণ্ড ৱাটাৰ কিয় খাব লাগে সেইটো মই কম। চ' বলক মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যদি মই ভিডিঅ'টো ভাল পাইছে চাই মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক, যাতে চবেই গম পায় যে ৱাটাৰৰ আমাৰ নিডছ কি হয়, আমাৰ বেনিফিটছ কি হয় আমাৰ বডিৰ। তো বলক আমি ভিডিঅ' ষ্টাৰ্ট কৰোঁ। তো ফ্ৰেণ্ডছ, আমাৰ যোনটো বডি বিল্ডাৰ্ছ আৰু জিম গৰ্ছবিলাকৰ ফাৰ্ষ্ট মিষ্টেক কৰে জিম গ'লে, সেইটো হ'ল পানী। বহুতে জিমত যায়, আমাৰ ৱাৰ্ম আপ কৰোঁতে পানী নাখায়, ডিউৰিং এক্সাৰচাইজ পানী নাখায়। চ' পানীটো আমাৰ মাছল, পানী ৱাটাৰ ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ আৱাৰ বডি। চবেই গম পায় 70% অফ আৱাৰ বডি ইজ মেড উইথ ৱাটাৰ। চ' ৱাটাৰ আমি যেতিয়া ৱাৰ্ম আপ কৰোঁ তেতিয়া খাব লাগে, বিফৰ এক্সাৰচাইজ খাব লাগে। এপ্ৰক্সিমেটলি একজন মানুহে, মই আপোনাক ইয়াতে ফটোটো দি দিম পাৰিলে, কিমান এজত মানুহে কিমান পানী খাব লাগে পাৰিলে। এপ্ৰক্সিমেটলি একজন মানুহে আমাৰ 2-3 লিটাৰ পানী খাব লাগে। যোনে জিম নাযায় আৰু যোনে জিম যায় সিহঁতে 4-5 লিটাৰ খাব লাগে। মই দি দিম ইয়াতে পাৰিলে আপোনালোকক ভিডিঅ'ৰ লাষ্টত। চ' মই আপোনালোকক কৈছোঁ যে পানী কিয় খাব লাগে। চ' পানী আমাৰ মাচেলত বহুত, আমাৰ মাচেলটো যেতিয়া কৰোঁ মাচেল চৰনেছ হয়, গমে পায়, মাচেল পেইন হয়। চ' সেইটো কাৰণে মাচেল আমাৰ বডিটো হাইড্ৰেট কৰি ৰাখিব লাগে সদায়। চ' ৱাটাৰ ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ দ্য জিম গাৰ্লছ এণ্ড দ্য বডি বিল্ডাৰ্ছ। চ' বলক আমি মই পানীৰ মেক্ৰছটো ব্ৰেকডাউন কৰি দিওঁ। চ' আমি যেতিয়া এক্সাৰচাইজ যাওঁ, জিম যাওঁ বা জিম যোৱাৰ 2 বা 3 ঘণ্টাৰ আগত আপুনি, মই এপ্ৰক্সিমেটলি কৈছোঁ 70-20 আউন্সেছৰ এইটো আপোনাৰ আমাৰ ইণ্ডিয়ান ষ্টাইলত যিটো ক'ব যাওঁ আপোনাৰ 500 ml to 60 ml হ'ব এপ্ৰক্সিমেটলি। ডিউৰিং যেতিয়া আমি ৱাৰ্কআউট কৰিব যায় 2-3 ঘণ্টাৰ আগত 500 বা 600 ml পানী খাব। এণ্ড আমি যেতিয়া জিম যাওঁ, জিম যোৱাৰ আগতে আমি যেতিয়া ৱাৰ্ম আপ কৰোঁ, ৱাৰ্ম আপ কৰাৰ আগতে আপুনি 240 to 250 ml ল'ব পানী। এণ্ড যেতিয়া ডিউৰিং ৱাৰ্কআউট কৰোঁ, সেইটো চবতছে মেইন হয়। ৱাৰ্কআউট কৰা টাইমত আমাক বেছি পানী লাগে। চ' আমি যেতিয়া পানী খাওঁ, সেইটো আপুনি পাৰিলে চিপ কৰিব। আমি চিপ বুলি কওঁ, মানে এই যেতিয়া আপোনাৰ হাইড্ৰেটেড হৈ থাকিব লাগিব, 2-3 ঘূৰ কৰি খাই থাকিব। তো এইটো যদি মই এপ্ৰক্সিমেটলি ক'ব যাওঁ আপোনালোকক, তেতিয়াহ'লে সেইটো আপোনাৰ 200 to 300 ml হ'ব ডিউৰিং ৱাৰ্কআউট। আপুনি 20 বা 30 মিনিটৰ মূৰে পানী চিপ কৰি থাকিব বা পানী খাই থাকিব। 200 বা 300 ml হ'ব। এণ্ড দেন লাষ্টত যোনটো আহে আমাৰ, সেইটো আমাৰ আফটাৰ কমপ্লিশ্যন অফ দ্য ৱাৰ্কআউট, সেইটো বহুত ইম্পৰ্টেণ্ট হয়। ৱাৰ্কআউট কমপ্লিট কৰি কিনে আপুনি পানী খাব। সেইটো আপোনাৰ যিটো আমি ব্ৰেকডাউন কৰোঁ মেক্ৰছটো, সেইটো আপোনাৰ হ'ব 200 বা 300 ml। চ' মই যোনটো মেক্ৰছ ব্ৰেকডাউন কৰিছোঁ, সেইটো আপোনাৰ এপ্ৰক্সিমেটলি মোৰ মেক্ৰছ ব্ৰেকডাউনত যদি পানী খায়, তেতিয়াহ'লে আপুনি জিম গ'লে বা জিম যোৱাৰ আগতে আপুনি 1 to 1.5 লিটাৰ পানী আপোনাৰ হৈ যাব বডিত। আৰু বাকীখিনি আপুনি ঘৰত যদি পাৰে এপ্ৰক্সিমেটলি কৰি আৰু 2-3 লিটাৰ বা 4 লিটাৰ কৰি লৈ ল'ব। বিকজ মই কৈছোঁ ৱাটাৰ ইজ ভেৰি ইম্পৰ্টেণ্ট। চ' বহুতে সুধি আছিল মোক যে পানী খাব লাগে নে। মোৰ ভিডিঅ'টো ইহঁতৰ কাৰণে হয়। মোৰ ভিডিঅ'টো যদি মই আপোনাক বুজাব পাৰিছোঁ আৰু মোৰ মেক্ৰছ ব্ৰেকডাউনটো যদি মই আপোনাক বুজাব পাৰিছোঁ যে কেনেকৈ পানী, কোনটো টাইমিঙত পানী ল'ব লাগে, জিম গ'লে পানী খাব লাগে নে নালাগে। চ' তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক, তলত যে লাল কালাৰটো বাটন আছে সেইটো ক্লিক কৰক, ছাবস্ক্ৰাইব কৰক, যাতে মোৰ নতুন ভিডিঅ' ওলালে আপোনালোকক ফাৰ্ষ্টতে খবৰ পায়। আৰু মোৰ ছাবস্ক্ৰাইব কৰক আৰু ছাইডত যে বেল বাটনটো আছে সেইটো ক্লিক কৰক, যাতে মোৰ নতুন ভিডিঅ' ওলালে আপোনালোকক ফাৰ্ষ্ট নটিফিকেশ্যন আহে। দিছ ইজ বিশ্বজিৎ ফ্ৰম বিশ্বপ ফিটনেছ ফ্ৰীক। অভাৰ এণ্ড আউট।